সলনি কৰি বিজেপিত যোগদান কৰিছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? সিদ্ধান্ত সলনি কৰাৰ এটা ডাঙৰ সমস্যা হ'ল আমি হামাগুৰি সমষ্টিৰ পৰা আমি এতিয়া কলিয়াবৰ সমষ্টিত পৰিলোঁ। গতিকে আমাৰ লগৰীয়া যিমান বন্ধু বান্ধৱ আছিলে তেওঁলোকে মোক বহুত বুজালোঁ, কিন্তু তেওঁলোকে মোকেই এৰি থৈ গুচি গ'ল। যোৱাৰ পিছত মই অকলশৰীয়া হৈ পেলাইতো মোৰ একোৱেই লাভ নাই, যিহেতুকে সৰুৰ পৰা ৰাজনৈতিকত যোগদান কৰিছিলোঁ, সৰুৰ পৰা ৰাজনীতি কৰি আছোঁ। সৰুৰ পৰা আপুনি কোনটো দল কৰি আছিল? আমি কংগ্ৰেছী কৰি আছিলোঁ। তথাপি আমাৰ এতিয়া সমষ্টিও চেঞ্জ হৈছে। আৰু আমাৰ এই আমবাগানৰ যিখিনি বঙালী বেল্ট আছে, বঙালী বেল্টত ধৰক 80% বিজেপি কৰি আছে। আপোনাৰ লগত কিমান মানুহ আছে বৰ্তমান? বৰ্তমান মোৰ লগত 400মান মানুহ আছে মোৰ ৱাৰ্ডত, আৰু বজাৰতো আছেই বহুত মানুহ আছিলে। আজি যোগদান কৰিছে আপুনি? আজি যোগদান কৰিলোঁ। কোন আছে যোগদান কাৰ্যসূচীত আপোনাৰ? মোৰ লগত বিজয় ধৰ আছে, মোৰ লগত হেৰি আছে। আপোনাৰ যোগদান কাৰ্যসূচীত আজি কোন আহিছে ইয়াত? আমাৰ বিধায়ক ৰূপক শৰ্মা নগাঁও সমষ্টি, তেওঁ আছে আমাৰ লগত। আৰু আমাৰ ইয়াত বিশিষ্ট কিছুমান নেতা আছে, বিৰাজ নন্দী, গংগাচৰণ মণ্ডল, আমাৰ পিণ্টু তালুকদাৰ, তেনেকৈ আমাৰ আৰু বহুতেই আছে। ঠিক আছে, আমি বিজেপিক ভাল পাই বিজেপিত সোমাইছোঁ। কৈছে যে উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত এক মুখ্য মাঘাত, কি ক'ব? আমাৰ দলৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে আজি এটা খুব ভাল খবৰ যে দীৰ্ঘদিন ধৰি পেলাই ভাৰতীয় জাতীয় কংগ্ৰেছত থকা আৰু বিশেষকৈ এই লাওখোৱা মণ্ডলৰ যিটো লাওখোৱা ব্লক আছে, ব্লকৰ উপসভাপতি পদত থকা আৰু দীৰ্ঘদিন ধৰি মই সেইকাৰণে কৈছোঁ যে বৰ্তমানৰ যি সাংসদ, ধুবুৰী সাংসদ, প্ৰাক্তন বিধায়ক চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পিতৃ নুৰুল হুছেইন ডাঙৰীয়া দিনৰ পৰাই কংগ্ৰেছ কৰি আছিলে। এগৰাকী তেওঁ ব্যক্তি, খুব সকলোৰে কাৰণে শ্ৰদ্ধাৰ ব্যক্তি, নেপাল চৰকাৰ ডাঙৰীয়া। আজি আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰিলে আৰু আজি আমাৰ লগত আছে। আৰু তেওঁ আজি উপ নিৰ্বাচন আছে, দলৰ পেলাই কাম কৰিব। আৰু তেওঁৰ যিখিনি সমৰ্থকসকলে একেলগে আমাৰ দললৈ আহিব। গতিকে আমি তাক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে, বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ, তেওঁ আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টীত তেওঁ নিজেই জইন কৰিছে। আমাৰ দলত তেওঁক আমি আদৰণি জনাইছোঁ। আগন্তুক সময়ত আমি একেলগে কাম কৰি যাম আৰু আশা কৰিছোঁ তেওঁ অহাৰ লগে লগে আমবাগান যিটো আমাৰ পঞ্চায়ততো আমাৰ দল শক্তিশালী হ'ব।